নমস্কাৰ জনাইছোঁ সকলোকে। আমি এতিয়া এয়া মোৰ লগত সমীৰণ গগৈ। মই মানে বিশেষ সূত্ৰে আহিছিলোঁ দুলীয়াজানলৈ। তাৰপিছত ভাবিলোঁ ইয়াৰ ওচৰতে আছে যিটো টিপাম নামৰ এটা বিশেষ ঠাই আছে। সেই ঠাইটো মানে ইতিমধ্যে মানে যথেষ্ট চৰ্চা লাভ কৰিছে। ভাবিলোঁ আমি এবাৰ চাই যাওঁ। এতিয়া আমি টিপামলৈ যোৱা যিটো ৰাস্তা, সেই আমি ৰাস্তাতে আছোঁ। দেখিছে কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ, ভাল লাগিছে যথেষ্ট। অৱশেষত আমি আহি টিপাম পালোহি। আমি আহি পোৱা যথেষ্ট পলমেই হ'ল। ইতিমধ্যে বেলিও ডুবু হ'ল। আমি গম পাইছোঁ যে ইয়াৰ যিটো একেবাৰে ওপৰ, অৰ্থাৎ ইয়াত যিটো পাহাৰ আছে, টিপাম দেওশালী পাহাৰ ইয়াৰ নামটো, সেই পাহাৰৰ একেবাৰে ওপৰ পাবলৈ হ'লে মানে বহুতকেইটা চিৰি অতিক্ৰম কৰিব লাগিব। হয়তো আমি সেইকেইটা চিৰি অতিক্ৰম কৰি একেবাৰে ওপৰ পোৱালে যথেষ্ট আন্ধাৰ হৈ যাবগৈ। আমি চেষ্টা কৰিম সোনকালে সেই ওপৰত পাবলৈ। আৰু আমি ইয়াত কিমানটা চিৰি আছে সেই চিৰি আমি গণনা কৰিবলৈ চেষ্টা কৰিম। বনৰীয়া পক্ষী পুৱতি নিশাৰ আকাশত গিৰিজন জিৰিকিছে নক্ষত্ৰ সাৱতীয় ৰেখ তৰালিৰ বৰষুণ সুৱৰণী নিশ্চিদ্ৰ এটি দুটি ক্ষণ গতি কৰে মাৰতী সৰি পৰে নক্ষত্ৰ দাদা তই কোন দিশে হেৰুৱালি বাট হেৰুৱালি অস্তিত্ব। সূৰ্যাস্তৰ মনোৰম দৃশ্য।